গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 7:30 বাজিছে। মোৰ ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। মই আজিৰ পৰা ডেইলি ব্লগ দিম বুলি ভাবিছোঁ। মইতো দিনত কি কৰোঁ তাৰে বৰ্ণনা দিম, আপোনালোকক দেখুৱাম, চাই থাকিব। মই ৰাতিপুৱা শুই উঠি অকণমান খোজ কাঢ়িছোঁ। লগতে মোৰ খেতি বাতি অকণমান কৰি থোৱা আছে, তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। চাবচোন মই কেনেদৰে খেতি কৰিছোঁ। এয়া দেখা পাইছে ধনিয়া ইয়াত কৰিছিলোঁ। ধনিয়া ফুলিবৰে হ'ল আৰু লগতে লাই চাওক, এয়া লাই। মোৰ পিছফালে দেখিবলৈ পাইছে সৰিয়হবোৰ তুলিবৰ হ'ল, চপাবৰ হ'ল আৰু সময়ে কৈছে। আপোনালোকে চাই থাকিব, মই ডেইলি ব্লগত দেখুৱাই থাকিম আপোনালোকক। এয়া সৰিয়হবোৰ সোণালী হৈছে, মানে পকিছে। ইয়াক উটাবৰ হ'ল disai নদীৰ পাৰত। চাওক, সেয়া মই কৰিছোঁ। এতিয়াৰ সময় 8, ৰাতিপুৱা 7 বাজিছে। এইটো আমাৰ ডিপৈ গা ধুই আছে কলেজ যাবৰ কাৰণে। এইটো কলেজ নাযায়, এনেই ঘূৰি খায় দম দি ঘৰত। disai নদীৰ পাৰত অকণমান আহিলোঁ ৰাতিপুৱা। এই ল'ৰাকেইটা দেখিছে, এইকেইটা অকল গেম। সিহঁতৰ পঢ়া শুনা ধান্দা নাই, অকল গেম খেলি আছে। মোৰ পিছফালে দেখা পাইছে হাঁহ কেইজনীমান আছে, 20 জনী হ'ব, 20। মানে ঘৰত গঁৰালৰ পৰা খুলি দিয়া মাত্ৰ নদীলৈ গুচি আহে। খাওঁ বাৰু কেতিয়াবা হাঁহ খাবলৈ মন গ'লে। ৰাতিপুৱাই গা ধুই হ'ল, এতিয়া আজি কলেজ যাম বুলি কৈছে। আপোনালোকে জিলিমিলি খাই ভাল পায় নেকি? মোৰ পিছফালে দেখা পাইছে জিলিমিলি। এইবোৰ কিনি খাবই নালাগে আমাৰ গাঁৱত, উগালি নি খালেই হ'ল। ধনিয়া আছে দেখাইছোঁ, জিলিমিলিৰ মাজে ধনিয়া। বন গজিছে, নিৰুৱা নাই আৰু। এইটো ইয়াক কটীয়ালৈ থোৱা হৈছে, ই গুটি ধৰিব। আৰু এইফালে দেখা পাইছে হালধীয়া সৰিয়হৰ ফুল। এইখনি অকণমান পিছতীয়া হ'ল, এইবোৰ পকিলে, কিন্তু এয়া ফুলিছেহে। দেখা পাইছে আপোনালোকে ধনিয়া 4 পাতমান মেলিছে, সৰু হৈছে। তো কটীয়ালৈ টবৰ কাৰণে ইচ্ছা হৈছে। দেখিছে আমুক বঙা চৰাই ঘূৰি আহিছে। মোৰ পিছফালে দেখা পাইছে এয়া নহৰু খেতি। এইবোৰ গোটেই নহৰু হয়, চাই লওকচোন। এয়া মোৰ নহৰু খেতি, নদীৰ পাৰত বৰ সুন্দৰকৈ নহৰুবোৰ উঠিছে। ইয়াত মানে সাৰুৱা হয় ন, সেইটো কাৰণে নহৰু খেতি কৰিবৰ কাৰণে ভাল। সাৰ নিদিলেও হয়, ৰাসায়নিক সাৰ নিদিলেও হয়, ইয়াত অলপ পৰি মেলি হয়, সাৰ হৈ থাকে। পিছফালে দেখা পাইছে কঠীয়া 22 ধানৰ। এতিয়া বড়ো খেতি কৰিব লাগিব, সেইবাবে কঠীয়া পাৰি থৈছোঁ। আৰু 20 দিনত এই কঠীয়াবোৰ ৰুব পৰা যাব। এতিয়া কঠীয়া পৰা প্ৰায় 20 দিন মানেই হ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, লাইক কৰিব, কমেণ্ট কৰিব। থেংক ইউ, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।